মোৰ নাম মণি। মই এটা কাৰখানাত মেনেজাৰ হিচাপে কাম কৰিছিলোঁ আৰু সেই কাৰখানাটো মোৰ ঘৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত আছিল। মাজতে এটা পাহাৰ আছিল আৰু দিন আছিল। কিছুদিনৰ পৰা লক্ষ্য কৰিছিলোঁ যে সেই পাহাৰৰ কাষত বহি কিবা বিক্ৰী কৰিবলৈ প্ৰায় 25 বছৰীয়া ছোৱালী এজনী বহে। আগতে তাই তাত দেখা নাছিলোঁ। এদিন কৰ্মস্থলীৰ পৰা সোনকালে ঘৰলৈ উভতি আহোঁতে এই ধুনীয়া ছোৱালীজনীয়ে কি বিক্ৰী কৰিছে চাবলৈ মন কৰিলোঁ। গাড়ীখন ৰখাই তাইৰ ওচৰলৈ উঠি গ'লো। তাই মোৰ ফালে চালে, তাৰ পিছত চকু দুটা তললৈ নমাই দিলে। গাড়ীৰ পৰা নামি তাইৰ ওচৰলৈ উঠি গ'লো। বৰ ধুনীয়া আছিল তাই। গোলাপী ৰং, প্ৰকাশ ভংগী চকু, কপালত সৰু বিন্দি। মই তাইক সুধিলোঁ, কি বিক্ৰী কৰিছে? তাই উত্তৰ দিলে, ফল। তাই মোক 2-3টা ফল খাবলৈ দিলে। মই সেইবোৰ সোৱাদ লৈছিলোঁ আৰু সেইবোৰ সোৱাদ বৰ ভাল আছিল। মই তাইক সুধিলোঁ, আপুনি এইটো কিমানত বিক্ৰী কৰে? তাই ক'লে 10 টকা। মই ক'লোঁ, ঠিক আছে, মোক 2টা পেক কৰ। তাই কাগজত পেক কৰি তাত অলপ নিমখ ছটিয়াই দিলে। মই তাইক সুধিলোঁ, ক'ৰ পৰা পাম? তাই ক'লে, পিছফালে পাহাৰত এখন গছ এজোপা আছে, তাৰ পৰাই ছিঙিলোঁ। ইফালে কিছুমান গ্ৰাহক সোমাই আহিলে, গতিকে মই বেছি কথা পাতিব নোৱাৰি ওলাই আহিলোঁ। কিন্তু সেই ছোৱালীজনীৰ মুখখন মোৰ মনলৈ আহি থাকিল। পিছদিনা কৰ্মস্থলীৰ পৰা উভতি আহোঁতে আকৌ তাইৰ দোকানৰ কাষত ৰৈছিলোঁ। এইবাৰ মাত্ৰ এটা ফল কিনি ওচৰৰ ডাঙৰ শিল এটাত বহি খালোঁ। মই তাইৰ ফালে এবাৰ চকু ফুৰাই থাকিলোঁ। তাই কেতিয়াবা মোৰ ফালে এবাৰ চকু ফুৰাইছিল, কেতিয়াবা চকু কমাই দিছিল। হয়তো তাই নথকাৰ বাবে দ্বিধাবোধ কৰিছিল। আজিয়ে সম্পূৰ্ণ সবিশেষ জানিবলৈ সিদ্ধান্ত ল'লোঁ। মই তাইক সুধিলোঁ, তোমাৰ নাম কি? তাই ক'লে, মোৰ নাম চানী। আমি এই পাহাৰৰ তলত বাস কৰোঁ। কলেজত পঢ়ি ছুটিৰ সময়ত ইয়াত ফল বিক্ৰী কৰোঁ, কাৰণ আমাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নহয়। তাই মোক নিজৰ কথা সুধিলে। মই ক'লোঁ, মোৰ নাম মণি, ইয়াৰ ফেক্টৰী মেনেজাৰ। তাই ক'লে, মোৰ ভাইটি, সিও স্নাতক, কিন্তু চাকৰি বিচাৰি পোৱা নাই। আপোনাৰ কাৰখানাত তেওঁৰ বাবে কিবা এটা কৰিব পাৰিবনে? মই মেনেজাৰ আছিলোঁ, গতিকে মোৰ সকলো নিয়ন্ত্ৰণ আছিল। মই ক'লোঁ, ঠিক আছে, কাইলৈ তাক পঠাওক। এইটো মোৰ নম্বৰ। কাগজ এখনত মোৰ নম্বৰটো লিখি দিলোঁ। মোক ফোন কৰিবলৈ কৈ মোক প্ৰচুৰ ধন্যবাদ জনাই হাঁহিলে। যাতে মোক ফল 2টা পেক কৰি কোনো পইচা ল'বলৈ অস্বীকাৰ কৰিলে। মই জোৰ কৰোঁতেও তাই ইয়াতো লোৱা নাছিল। তেওঁৰ মুকলি মনটো মোৰ ভাল লাগিল। পিছদিনা ৰাতিপুৱা ফোন কৰিলে, মই চানীয়ে কৈছোঁ, আজি ভাইটিক তোমাৰ ফেক্টৰীলৈ পঠিয়াই তোমাৰ নম্বৰটো দিছোঁ। পিছদিনা ভায়েক আহিল। তেওঁক চানীৰ দৰে ভাল লাগিছিল। ফেক্টৰীত ভাল চাকৰি এটাত আনন্দত সি সেইদিনা দুপৰীয়া ঘৰলৈ উভতি আহিল। এই ভাল খবৰটো তেওঁ নিজৰ পৰিয়ালক আৰু চানীৰ লগত শ্বেয়াৰ কৰিলে। ঘৰত সকলোৱে আনন্দত আত্মহাৰা হৈ পৰিল। সচৰাচৰ দৰে চানী ৰাস্তাৰ দাঁতলৈ আহিছিল ফল বিক্ৰী কৰিবলৈ, আৰু মই যেতিয়া তাইৰ কাষত গৈছিলোঁ, তেতিয়া তাইৰ মুখখন স্পষ্টকৈ আনন্দৰে ভৰি পৰিছিল। তাই মোক ধন্যবাদ দিলে। মই হাঁহি এটা মাৰি ক'লোঁ, মই তোমাৰ ওপৰত এটা উপকাৰ কৰিছোঁ, এতিয়া তুমি তোমাৰ ওপৰত উপকাৰ কৰিব লাগিব। তাই হাঁহি এটা মাৰি ক'লে, কি উপকাৰ? মই ক'লোঁ, মোক সেইটো লাগে। তাত থকা পাহাৰ আৰু ফলৰ গছবোৰ চাবলৈ মন যায়। তাই ক'লে, সেইটোৱে হ'ল, আমি যেতিয়া মন যায় তেতিয়াই যাম। মই ক'লোঁ, মোৰ দেওবাৰে ছুটী আছে, আমি সেইদিনা যাম। তাই ক'লে, মান্তি হ'ল। তাৰ পিছত আগ্ৰহেৰে দেওবাৰৰ বাবে অপেক্ষা কৰিলোঁ। সেইদিনা মই আহি পালোঁ। তাই ফল বিক্ৰী কৰি আছিল। তাইও আহিছিল। মই মোৰ গাড়ীখন পাহাৰৰ তলত ৰখাই দিলোঁ আৰু মোৰ বেগত তাইৰ বাবে পানীৰ বটল এটা, কেডবেৰী আৰু চিপছ কিছুমান পেক কৰিলোঁ। তাই ঘৰৰ পৰা টিফিনৰ বাকচ এডাল লৈ আহিছিল। তাৰ পিছত আমি দুয়ো লাহে লাহে পাহাৰত উঠিবলৈ ধৰিলোঁ। তাইৰ লগত পাহাৰ বগাই যোৱাটো এটা বেলেগ অভিজ্ঞতা আছিল। তাই বেগেৰে গৈ আছিল, কাৰণ তাই সকলো বাট আৰু তেল জানিছিল আৰু মই নতুন। গতিকে তাই বাৰে বাৰে মোক সমৰ্থন কৰিবলৈ মোৰ হাতখন আগবঢ়াই দিছিল। তাইৰ কোমল কোমল হাত দুখন ধৰি ভাল লাগে। আমি যথেষ্ট ওপৰলৈ উঠিলোঁ আৰু এটা ঠাইত ৰৈ যোৱাৰ সিদ্ধান্ত লৈ এজোপা গছৰ তলত
গছবোৰ ফলেৰে ভৰি আছিল। আমি বহুত ফল ছিঙিলো। আমি বেগ এটাত ভৰাই গছৰ ডাঙৰ গছ এজোপাৰ তলত বহিলোঁ। মই নিমখ হ'লে ফলৰ ওপৰত ছটিয়াই দিলোঁ আৰু আমি কথা পাতি খাবলৈ ধৰিলোঁ। মই তাইতকৈ 3 বছৰ ডাঙৰ হ'লো, কিন্তু কথা পাতি থাকোঁতে যেতিয়া তেনেকুৱা অনুভৱ হোৱা নাছিল। আমি দুয়ো সৰু আছিলোঁ। সেইদিনা তাই পিন্ধিছিল পাঞ্জাবী ড্ৰেছ আৰু কঁকালত গামোচা বান্ধিছিল। তাই কলা ঢিলা, তাইৰ চুলিখিনি বতাহত উৰি গৈছিল। তাইৰ কপালত সৰু বিন্দু এটা আছিল আৰু তাইক একেবাৰে ধুনীয়া যেন লাগিছিল। তাইৰ সৌন্দৰ্যৰ মাজত হেৰাই গৈ তাইৰ ফালে চাই থাকিলোঁ। অলপ পিছতে আমি দুয়োজনে সকলো ফল খাই তাৰ পিছত উঠি মূৰটো ওপৰলৈ উঠি পাহাৰৰ ওপৰত এটা মন্দিৰ আছিল। আমি তালৈ গ'লো। মন্দিৰত ধুনীয়া আছিল। আমি দেৱতাক চাবলৈ গ'লো। লাহে লাহে দুপৰীয়া হৈ গ'ল। আমি ভাগৰি পৰিলোঁ। গতিকে আমি এটা ডাঙৰ গছৰ তলত জিৰণি লোৱাৰ সিদ্ধান্ত ল'লোঁ। আমি ইজনে সিজনৰ ওচৰলৈ আহিলোঁ। তাৰ পাছত তাই সাৰ পাই উঠিছিল। যদিও মই ভাগৰত টোপনি আহিল আৰু মই তাইৰ কাষতে শুই পৰিলোঁ। আধা ঘণ্টা পিছত চকু মেলি দেখিলোঁ তাই কোলাত, মোৰ মূৰটো আৰু তাই মোৰ চুলিত মৰম কৰি মোৰ ফালে চাই আছিল। আমাৰ চকু দুটা লগ হ'ল আৰু ক্ষন্তেক সময়ৰ বাবে যেন নিবদ্ধ হৈ গ'ল। মই নিজকে কম্পোজ কৰি উঠি বহিলোঁ আৰু তাই লাজতে ৰঙা পৰি গ'ল। তাই সূক্ষ্ম হাতখন মোৰ হাতত লৈ ক'লে, "ছাৰ, তুমি বৰ ধুনীয়া।" এই কথা শুনি তাই লাজতে ৰঙা পৰি গ'ল। তাৰ পিছত মই তাইৰ ওঠত চুমা খালোঁ আৰু তাই মোৰ ওঠত চুমা খালে। তাৰ পিছত আমি সিজনে সিজনক কেইবাৰো চুমা খালোঁ আৰু ইজনে সিজনক জোৰেৰে সাবটি ধৰিলোঁ। তাই ফুচফুচাই ক'লে, "মইও তোমাক ভাল পাওঁ।" সেইদিনা আমি দুয়োজনে প্ৰথমবাৰৰ বাবে আমাৰ মৰম অনুভৱ কৰিলোঁ। সেইদিনা আমি ইজনে সিজনৰ ওচৰ চাপি আহিলোঁ আৰু এটা নতুন অনুভৱ, এটা নতুন আনন্দ আৰু এটা নতুন সম্পৰ্ক আৱিষ্কাৰ কৰিলোঁ। আমি লাহে লাহে পাহাৰৰ পৰা নামি আহিলোঁ আৰু উভতি অহাৰ পথত আমি গছৰ পৰা কেইটামান ফল ছিঙি প্লেটত ভৰাই দিলোঁ। আমি পাহাৰৰ তল পাওঁতে অন্তৰত সন্তুষ্টিৰ ভাৱ এটা অনুভৱ কৰিলোঁ আৰু মই ছানীক ইমান সুখ কৰিহে আনিলোঁ। ঘৰলৈ যোৱাৰ পথত ছানীয়ে হাঁহি এটা মাৰি মোক ক'লে, "আপুনি কাম কৰা ফেক্টৰীটো মইও এবাৰ চাম।" তাইৰ উৎসাহত মই আনন্দিত হৈ পৰিলোঁ আৰু 2-3 দিনৰ পিছত মই তাইক মোৰ ফেক্টৰীলৈ লৈ গ'লো। লাহে লাহে ফেক্টৰীৰ পৰিৱেশটো দেখুৱাই দিলোঁ। তাত থকা মানুহবোৰে মোক সন্মানেৰে ছাৰ বুলি মাতে, যিটো তাই ভাল পাইছিল, আৰু তাই মোৰ লগত থকাৰ বাবে সকলোৱে তাইক মেডাম বুলি মাতিছিল। এই কথা শুনি তাইৰ অহংকাৰ আৰু আত্মসন্মান উৰি গ'ল আৰু তাইৰ মুখত সুখৰ কথা স্পষ্ট হৈ পৰিল। ফেক্টৰীত ঘূৰি ফুৰাৰ পিছত তাই হোটেল এখনলৈ লৈ আহিল। তাত মই তাইক আইচ কফি আগবঢ়াই দিলোঁ আৰু আমি একেলগে ভালকৈ খালোঁ। ইয়াৰ পিছত তাইক তাইৰ ঘৰত থৈ আহিলোঁ। সেইদিনা আমি দুয়ো বহুত সুখী অনুভৱ কৰিলোঁ। তাইৰ লগত সময় কটাবলৈ পাই বৰ ভাল লাগিল আৰু ই মোক অত্যন্ত সুখী কৰি তুলিলে। তেতিয়াই মই অন্তৰত সিদ্ধান্ত ল'লোঁ যে মই ছানীক বিয়া কৰাব বিচাৰোঁ। কিছুদিনৰ পিছত আমি গোপনে লগ হৈ থাকিলোঁ। এতিয়া তাইৰ ওচৰলৈ আমি আকৌ লগ হৈছিলোঁ। যেতিয়া তাই ফল বিক্ৰী কৰিবলৈ আহিছিল, মই তাইৰ পিছফালে বহি গ্ৰাহকৰ লগত তাইৰ কথা বতৰা চাইছিলোঁ। তাইৰ মুখৰ ভাৱবোৰ আছিল এক আনন্দৰ ৰূপ। মই সেইটো চাই ভাল পাইছিলোঁ আৰু যেতিয়াই তাই মোৰ চকুত পৰিছিল আৰু তাই লাজতে ৰঙা পৰিছিল, আমি দুয়ো এই মুহূৰ্তবোৰ ভালদৰে উপভোগ কৰিলোঁ। এমাহ-দুমাহৰ পিছত মই সিদ্ধান্ত ল'লোঁ যে এই বিষয়ে ছানীৰ পৰিয়ালৰ লগত কথা পাতিব লাগে। দেওবাৰ এটা বাছি লৈ মই ছানীৰ ঘৰলৈ গ'লো। ইতিমধ্যে তাইক কৈছিলোঁ যে তাইৰ পৰিয়ালে তাক বহুত সন্মান জনাইছিল। মই তেওঁলোকক পোনপটীয়াকৈ ক'লোঁ, মই ছানীক ভাল পাওঁ, মই তাইক ভাল পাওঁ আৰু তাইক বিয়া কৰাব বিচাৰোঁ। তাইৰ আৰ্থিক অৱস্থা ভাল আছিল। আনহাতে মই ফেক্টৰীৰ মেনেজাৰ আছিলোঁ আৰু ভাল দৰমহা পাইছিলোঁ। গতিকে তেওঁলোকে স্বাভাৱিকতে আচৰিত আৰু আনন্দিত হৈছিল আৰু মই তেওঁলোকৰ ছোৱালীজনীৰ প্ৰতি সন্মান গুৰুত্বপূৰ্ণ আছিল। অৱশেষত তেওঁলোক মান্তি হ'ল। আমি এই সকলোবোৰ কথা শুনি থাকোঁতে ছানীয়ে মনে মনে চায়ে থাকিল।
তাই চকুলোটা স্পষ্টকৈ আনন্দৰে ভৰিলে। কিছুদিনৰ পিছত মাক দেউতাকক লৈ চানী ঘৰলৈ গৈ চানীক দেখালোঁ। মোৰ পৰিয়ালে তাইক বৰ ভাল পাইছিল। তাৰ পিছত দুইটা পৰিয়ালে লগ হৈ হৈছিল আৰু আমাৰ বিয়াখন বৰ আড়ম্বৰে হৈছে। আজিও আমি সেই পুৰণি দিনবোৰ বহুত মিছ কৰোঁ। আমি কেতিয়া সেই পাহাৰত ফুৰিবলৈ যাওঁ আৰু তাতেই ফল খাওঁ। আমি প্ৰভুক চাবলৈ মন্দিৰলৈ যাওঁ আৰু পিছত নামি আছোঁ। এয়া আমাৰ বাবে নিয়মীয়া ৰুটিন হৈ পৰিছে। সঁচা কথা ক'বলৈ গ'লে জীৱনৰ আচল আনন্দ নিহিত হৈ আছে আৰু সেই সৰু সৰু সুখবোৰত কেৱল কামত আবদ্ধ হৈ নাথাকিব। অলপ জীৱনটো জীয়াই থাকিবলৈ চেষ্টা কৰক। আপোনজনক সময় দিয়ক, কাৰণ এই সময় সম্পৰ্কত প্ৰেম বৃদ্ধি কৰে আৰু এই প্ৰেমে জীৱনটো প্ৰকৃত সুখ কঢ়িয়াই আনে।